ৰাতিপুৱাই ৰঙা চাহকাপ খাই লৈ মানুহজন আৰু মই আহিলোঁ জবা ফুল আৰু পাত ছিঙিবৰ কাৰণে। যিমান যি কৈ থাকিলেও নিজৰ যতন কেতিয়াবা লোৱা নহয়। সেইকাৰণে ভাবিছোঁ আজি অকণমান চুলিত কিবা এটা লগাওঁ। জবা ফুল জেতুকা তাৰ লগতে লৈছোঁ এল'ভেৰা। এল'ভেৰা বাৰু আপোনালোকে কেনেকৈ আঁতৰাই জেলখিনি মই এনেদৰে ফণিয়েদি আঁতৰাওঁ, নহ'লে কাটা চামুচ ল'ব পাৰে। জেলখিনি বৰ ধুনীয়াকৈ ওলাই যায়। সকলোবোৰ যোগাৰ কৰি লৈছোঁ হয়, কিন্তু গৰমত চুলিখিনি একেবাৰে মেলিবলৈ মন যোৱা নাছিল। ফেন চেন লগাই যেন তেন লগাইছোঁ আৰু, কিন্তু মাথাটো একেবাৰে ঠাণ্ডা লাগি গৈছে জানেনে। ইমান বেছি গৰম হৈছে নহয়, একো খাবলৈও মন নাযায়, একো কৰিবলৈও মন নাযায়। তাৰ মাজতে আকৌ মায়ে এয়া ঢেঁকীত খুন্দি আছে হালধি। গৰম হ'লেও খাবই লাগিব, সেইকাৰণে বুট আৰু পিঁয়াজ ভাজি লৈ মই মিক্সিত মাৰি দিছোঁ। ভাবিছোঁ আজি বেলেগ কিবা এটা বনাই খাওঁ। যেতিয়া বহুত বেছি গৰম হয় আৰু তাৰ পাছত ধাৰাসাৰ এজাক বৰষুণে দেহ মন শীতল কৰি যায়। আগবেলা আজি কাপোৰ কানি নুধুলোঁ, ইমান বেছি গৰম সহ্যই কৰিব নোৱাৰোঁ জানেনে। সেইকাৰণে 3টামান বজাত সেয়া ধুইছোঁ। তাৰ পাছত ইমান বেছি পাত পৰিলে, মায়ে চোতাল সৰাত লাগিলে আৰু মই ভিতৰৰ কামখিনি লৰালৰিকৈ, আৰু এতিয়ালৈকে মই মূৰ ধোৱাই নাই। গা নোধোৱাৰ আগতে ঘৰৰ ভিতৰৰ কামখিনি কৰি লৈছোঁ। ৰাতিপুৱা অৱশ্যে এবাৰ গা ধুলোঁ, তাৰ পাছতে মই গা পা ধুই আহিছোঁ। পৰিৱেশটো চাওকচোন, একেবাৰে ঠাণ্ডা পৰিছে, ভাল লাগি গৈছে। আপোনালোকৰ ফালে বাৰু গৰম কেনেকুৱা দিছে এইকেইদিন ক'বচোন। আমাৰ ফালে বহুত বেছি জানেনে। গা ধুই উঠালে সন্ধিয়াই হ'ল, সেইকাৰণে অকণমান দোকানৰ মুখতে মাহঁতৰ লগত বহিলোঁ। তাৰ পাছত দোকানত ধূপ জ্বলাই ল'লোঁ। সন্ধিয়া সময়ত কিবা এটা খাবলৈ মন যায় নহয়। এইফালে বুট ভজা আৰু লাল চাহ। তাৰ পাছত মানুহজনক ক'লোঁ বুটকেইটা ভাজি দিবৰ কাৰণে, তেওঁ গোটেই ক'লা পেলাই দিলে। আৰু মতা মানুহৰ কামবিলাক জানেই কিমান খেচেং মেচেং। আমাৰজনৰ এইবিলাক একেবাৰে অভ্যাস নাই কৰাৰ। আৰু ৰাতি দেখিছেনে এয়া মই কি কৰি আছোঁ, হেতাত তেল গৰমাই আছোঁ। বাৰু আজিলৈ ইমানেই, ভালে থাকক সকলো, বাই।